পাৰ্টিও নাচক নবহেতি ভণ্টি পুৰা দিছে মানে অ চুপচাপ হৈ থাকিলে যে অ নাচো ডিস্কো নাচ অ আমুন মিলে চক ডান্স দিছে চক বিষ্ণুৰ বাহিৰে সহায় কৰতান কোনো নাই গতিকে কালিলৈকে মই বিষ্ণু পূজাৰ আয়োজন কৰিম উত্তম উত্তম খবৰ আজন পাছে মই এতিয়া আহিলো অস্থান ভাল দেৱৰ কি মন কিবৰ আৰু সেনাপতি স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আজি মানে যাবলৈ ওলাইছোঁ মইনি বেংকলৈ মা আৰু মই ওলাই মেলি ৰেডি এতিয়া হেলমেটটো লৈ লওঁ এতিয়া হেলমেট থাকে আৰু মানে আজি যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিছে ন দুটা ভাগিনে দুইটাই পাছ কৰিছে বাৰু ছেকেণ্ড ডিভিজন গৈছে খালি ফাৰ্ষ্ট ডিভিজন যোৱা নাই তাতে বোলো অলপ বেংকৰ পৰা আহোঁগৈ বিহু যিহেতু পালে নহয় জানো ব'লক তেতিয়া আপোনালোকক লৈ গৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰি চাই যাওক ব'লক মানে ইয়াত মৰিনি পাই গ'লোঁ ইয়াত মানুহ যি মানে দেখি মাথা বেয়া গৈছে কিমান দেৰি ৰ'ব লাগিব ঠিক নাই আপোনালোকৰ বেলেগ কিবা এটা বেলেগ আপোনালোকৰ কাৰণে ভিডিঅ'কে অলপ বনাওঁগৈ তাকে ভাবি সেইফালে মানুহ চাওকচোন আপোনালোকে কিমান ৰৈ আছে সাঁজ খাই আছে গোটেই সেইফালে এইটো চাওকচোন কোন ৰৈ আছে দোকানখনৰ গ্লাছখনৰ মই কি ধুনীয়াকৈ ওলাই আছোঁ তাত মানুহ বহুত থকা দেখি এতিয়া মই অলপ মৰিদানৰ ঘূৰিবলৈ গুচি আহিলোঁ আৰু কিবা কিবা মানে দুটামান মায়ে লওঁ কৈছে আহিছোঁ কাৰণ দোকানত সোমাই মানে মায়ে পূৰা কাপোৰ চোৱাত লাগিছে দেখিছে দাদা এইফালে দেখাই আছে মায়ে একদম কাপোৰ এইফালে মানে বস্তু চস্তু লোৱা হৈ গ'ল এইফালে চব দাদাক পইচা দি দিলে এতিয়া মায়ে আকৌ বেলেগ জেগাত যাবলৈ বেছি বজাৰ মানে লোৱা নাই অলপ বজাৰ লৈছোঁ এতিয়া গৈ বেংকত গৈ সোমাইহে আপোনালোক মানুহ যিমান ৰৈছে আপোনাৰ দেখিছে আগত ব'লক আৰু ইয়াৰ পৰা গৈহে আপোনালোক কিমান কি দেখাব পাওঁ দেখাই কিমান ৰ'ব ৰৈ ৰৈ মাথা বেয়া হৈ গৈছে কঁকাল বিষ চালা ইমান টাইম হৈ গৈছে মানুহ মানে খালী হয় মানে ৰৈ ৰৈ আমনি লাগি গ'ল ইয়াত আহিছেনে পুৰি আহি গ'ল পুৰিটো খাই ল'ব মানে এতিয়া 4টা যিহেতু বাজি গ'ল 10টা বজাৰ 4টা বাজি গৈছে পুৰিটো খাই গাইছ খাই মেলি উঠিলোঁ চাটনিটো মজা বনাইছে মানে তেতিয়াহে অকণমান শান্তি লাগিছে একদম 10টা বজাতে অহা নহয় জানো 4টা বাজিলে ভোক লাগি গৈছে এতিয়া আকৌ বাহিৰত গৈ চাওঁগৈ মা ভাগৰ হৈছে নে মা ইফালে আছে মই হোটেলত আহি মই খাই লৈছোঁ আগতে তাৰপিছতে চামগৈ আৰু এতিয়া অলপ শান্তি লাগি গ'ল এতিয়া মানে ফাইনেলি গাইজ ঘৰ পাইছোঁহি এতিয়া 5টালৈ 10 মিনিট আছে দেখিছেনে গোটেই দিনটো আজি 10টাৰ পৰা মৰিনিতে গ'ল আৰু একদম মানে বহি বহি এলেহুৱা হৈ আহিলোঁ কি কৰোঁ তাকে 5টা যিহতে পোৱালিকেইটানে বল খেলি আছে তাকে দুবাৰমান দিওঁগৈ নেকি বলটোকে বলো আপোনালোকক লৈ তাৰপৰা আহি মেলি মানে আকৌ নামঘৰলৈ যাবলৈ আছেই আহি ওলাবই হ'ল আৰু এইফালে আমাৰ চাচি পুলি লগাইছোঁ দেখিছেনে মাল ধৰিলে মালেই মাল গোটেই লাইনকৈ লগাইছোঁ চব দেখিছে একদম হাইয়ালৈকে লগাইছোঁ একদম পুলিটো হেৰিয়ালৈকে বেছি গছ ডাঙৰ হ'লে মাল ধৰিলে একদম মালামাল হৈ যাম আৰু তেতিয়া ভিডিঅ' চিডিঅ' নবনাওঁ মানে এইফালে ৰাস্তাটো চব JCB সোমাই গোটেই গাঁত কৰি থৈছে আৰু এইবোৰ দেখিবলৈ পাইছে আপোনালোকে বল খেল ষ্টাৰ্ট হৈ আছে এইবোৰ দেখিছেনে মই গৈলৈ 2 মাৰমান দি লওঁ আৰু বলটোক তেতিয়া আকৌ শান্তি লাগিব গা বিষটো যাব মানে তাত বহি বহি অহা আমাৰ টিকঙে বল মাৰিছে এইটো বেয়া দিছে টিকঙে বল 6হে দিছে দেখোন অঁ এটা কৈ দে পিটিব পাৰিছ নে তই যা জল্দি যা দৌৰ জল্দি যা এই বৰ বেয়া দৌৰ দেখোন হে তই গাইছ বল চল মানে গেম খেলিলোঁ বেছি নেখেলিলোঁ যিহেতু নামঘৰ যাব টাইম হৈ গ'ল ন এতিয়া গা চা ধুই ওলাই লওঁ মানে নহ'লে দেৰি হ'লে 6টা বাজিব এতিয়া গাইছ এতিয়া ওলাই মেলি ৰেডি ফাইনেলি এতিয়া নামঘৰলৈ যাব লাগে নহ'লে দেৰিয়ে হৈছে যাওঁৱে মানে আপোনালোকক এবাৰ জনাই লওঁ আপোনালোকো দেখাই লওঁ বোলো লগত পোৱালি ওলাই গ'ল আহি যা দেখাই দে দুইটা মানে ইও লৈছেতো পাত যিহেতু ই লৈছে সুজিত চলো ভণ্টি এজনীয়ে মানে মেট্ৰিক পাছ কৰিছে সেইকাৰণে মানে পাৰ্টি হৈছে আৰু এটাকে সোমাই গৈছোঁ ফাইনেলি নামঘৰ পাই বহি আছে বচন চাই আছে মানে আহি আছে পৰীক্ষা কৰি চাব লাগিব শক্তিৰ বলত ৰাজ্যৰ লোভত
শত শত ক্ষত্ৰিয় পাণ আজি আজি নাই ৰাজ্যৰ তৃষ্ণামূল মন কিবৰ মই বহুত পাপ কৰ্ম বিষ্ণুৰ বাহিৰে সহায় প্ৰদান কোনো নাই গতিকে কালিলৈকে মই বিষ্ণু পূজাৰ আয়োজন কৰিম উত্তম উত্তম খবৰ ৰাজন পাছে মই এতিয়া আহিলো উপস্থান ভাল দেৱৰ ভাল দেৱৰ কি মন কিবৰ আৰু সেনাপতি মহাৰাজ আজিৰ সভা ভংগ কৰা হওক এনেদৰে ঠিক তেনেদৰে তোমাৰে দ্বিতীয় পত্নীৰ সন্তান এই ৰঞ্জিত কি জ্যেষ্ঠ হ'ব নোৱাৰিলেহেঁতেন এতিয়া মানে দুইটা আমি পলাশে মই চাহ পানী বনাবলৈ আহিছোঁ মানে তাক জুই জ্বলাবলৈ লগাই দিছোঁ মই পাতি মেলি থৈছোঁ আৰু দেখাইছোঁ ৰ'ব একদম ফোনত লাগি লাগি মানে জুই এয়া চাওক কেনেকৈ ইয়াক মানে মই জুই ওচৰত বহাই থৈছোঁ দেখিছে এই একদম জুই বনোৱা জ্বলাইছে ঠাণ্ডা লাগিলেই বোলে যোৰহাটৰ পৰা বোলে একদম 3 মিনিটতে পাইহি বোলে এই ৰকেট মানে স্কুটি নচলাই ৰকেটত আহে বোলে একদম ফটফটাই আহে দেখিছেনে হেক লৈ আছে ঠাণ্ডা লাগি আহিলে পলাইছে সেইকাৰণে আৰু সেইফালে নামঘৰ ৰিহাৰ্চেল হৈ আছে হ'ব এই সেইটো বন্ধ কৰা চাওক দেখিছেনে ফোনো কেনেকৈ লাগিছে অকল ফোনে চাহ বকা হৈ গ'ল এইফালে চাহৰ লগত আছে মিঠৈ একদম মিঠৈ আনিছে মাইন দাইটি আহি গ'ল খাই খাবলৈ আজি মানে মানুহ চানুহ বৰ কম সেইকাৰণে চাহটো খাই ঘৰলৈ যামগৈ চিধা বিষ্ণু চাহ এটা খাই গ'ল চিখৰো খাই হৈ গ'ল এতিয়া চব আৰু যাওঁগৈ আমি কেইটা যিকেইটা পানী দেখিছে আৰু এইকেইটা প্ৰাণী নহয় দে মানুহ হয় মানে প্ৰাণী আৰু মানে মানুহ প্ৰাণী এতিয়া মানে নামঘৰৰ পৰা ঘূৰি আহিলোঁ ঘূৰি আহি মানে এতিয়া আজি যিহেতু মানে কৈছিলোঁ অথনি আপোনালোকক মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট হৈছে ভণ্টি পাছ হৈছে বুলি 2nd ডিভিজন গৈছে তাতে মানে খানা চলি আছে খানাটো খাই যাবলৈ ক'লে আমি বোলো খানাটো একেচাতে খাই যাওঁ ঘৰত নেখালেও হ'ব নহয় জানো আমি দুইটাই কাৰণে বহি আছোঁ আৰু খানা চলি আছে বহি খানাটো খাই আৰু গৈ আছোঁ পাৰ্টিও নাচক নবৌহেঁতি ভণ্টি পূৰা দিছে মানে অঁ চুপচাপ হৈ থাকিলে যে অঁ নাচো ডিস্কো নাচ অঁ মন মিলে চক ডান্স দিছে চক ডিচ পাৰিলে চক ফুটি ৰাখি নবৌ লাজ পাইছে চব বহিলে খাবলৈ ফুটিয়ে আগতীয়াকৈ ধৰিলে চক পুৰা ডান্স হৈ আছে চবে চবেই মানে পুৰা ডান্স কৰি আছে মই আজি ড্ৰেছটো বেলেগত আছে নহয় ডান্সটো কৰিব নোৱাৰোঁ সেইকাৰণে ডান্সটোকে চাইছোঁ আৰু আপোনালোকক যিমানটো দেখাইছোঁ আৰু মানে এতিয়া ভাত চাত খাই ৰেডি হৈ গ'ল মানে আজৰি হ'লোঁ আজৰি হৈ এতিয়া ঘৰ যাওঁগৈ তেতিয়াহ'লে আজি ভিডিঅ'টো সামৰি দিছোঁ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক এটা কৰি দিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰিব তেতিয়াহ'লে বাই বাই